নমস্কাৰ বন্ধুসকল, অৰ্পিতা সাজঘৰ হেয়াৰ এণ্ড মেকআপ একাডেমি চেনেলৰ পৰা মই অৰ্পিতা মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আৰু এটা নতুন হেয়াৰ ষ্টাইল লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই এটা বনাইছোঁ বেক ব্ৰেড হেয়াৰ ষ্টাইল। এইটো হ'ল ফ্ৰণ্ট ভেৰিয়েশ্যন আৰু পিছফালে মই এটা মিনি ৰ'জৰ সৈতে এটা বেক ব্ৰেড হেয়াৰ ষ্টাইল ৰেডি কৰিছোঁ। বলক আমি এইটো হেয়াৰ ষ্টাইল কেনেকৈ বনাইছোঁ চাওঁ। আৰু বন্ধুসকল, যদি আপোনালোকৰ মাজৰ পৰা কোনোবাই মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে, মোৰ এই টিউটৰিয়েল ভিডিঅ'ৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে, প্লিজ তেতিয়াহ'লে মোৰ ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ। তেতিয়াহ'লে বলক আমি হেয়াৰ ষ্টাইলটো
বন্ধুসকল হেয়াৰ ষ্টাইলটো কমপ্লিট হোৱাৰ পিছত আমাৰ এইটো ফিনিচিং লুক হৈছে ফ্ৰণ্ট বেক সাইড আৰু আপোনালোকৰ এইটো হেয়াৰ ষ্টাইল কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত গৈ মোক জনাব আৰু যদি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব প্লিজ নাপাহৰিব থেংক ইউ so much ভাল থাকক বাই বাই